जिसे मेनि उनावनो जागोन गोदान मन्त्रि गौथुमनि समायलानाय जिनै मेआव जानो हागौ हादरसानि गोदान मन्त्रि गौथुमनि समायलानाय हाबाफारिया एमएलए दोलोनि जथुमाव लानाय जागोन थांखि आरो गाहाय मन्त्रि नरेन्द्र मोदीआ नुजाथिगोन समायलानाय हाबाफारियाव दासान्दि एमएलए दोलोनि दैदेनगिरि बिसायख'थिनि थाखाय थिसनथाय नोजोरगिरि आरो जेराव मिरु मन्त्रि जेपि नाड्डाखौ नोजोरगिरिनि बिबानबो होनाय जादों। हारियानानि गिबि मन्त्रि नायब सिंह सैनीखौ लेङाइ नोजोरगिरिनि बिबान होनाय जायो जेराव 11 मेनि उनाव गोदान मन्त्रि गौथुमनि समायलानाय हाबाफारिया जागोन 12 मेआव जानो हागौ मन्त्रि गौथुमनि समायलानाया। মই ক'ব নোৱাৰো যে 12 তাৰিখটোৱে ডেট কিন্তু 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰো নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মেৰ পিছত হ'ব। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব নতুন মুখ হ'ব পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা জেপি নাড্ডা ডাঙৰীয়া আৰু নায়ব সিং সাইনী ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে এনডিএৰ বৈঠক হ'ব। এনডিএৰ বৈঠকত নেতাগৰাকীৰ বিজেপি নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপ কেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰো। স্টেপ 1 স্টেপ 2 স্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব। বিধায়িনী দলৰ বৈঠক ডেফিনেটলি 11 তাৰিখৰ আগতে অনুষ্ঠিত হ'ব। যেহেতু 11 তাৰিখৰ পিছত শপত হ'ব হয়তো 11 তাৰিখেও বিধায়িনী দলৰ বৈঠক হ'ব পাৰে হয়তো 10 তাৰিখেও বৈঠক হ'ব পাৰে। আজি বা কালি সেই সম্পৰ্কত আমি নাড্ডা ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা খবৰ পাম। ডেটটো জগত প্ৰকাশ নাড্ডা ডাঙৰীয়া আৰু নায়ব সিং সাইনী ডাঙৰীয়াই নিৰ্ধাৰণ কৰি আমাক জনাব আৰু সেই দিনতে বিধায়কসকলৰ বৈঠক হ'ব।